মই প্ৰকৃতি। আজি বহুদিনৰ মূৰত মই ল'ব পাৰিছোঁ একাজুলি বিশুদ্ধ উশাহ। সেয়ে দিব পাৰিছোঁ মই মোৰ সন্তানক বিশুদ্ধ মলয়াৰ সুবাস। উন্মাদ বতাহজাকে ধুমুহাৰ ৰূপ লৈ যেন উৰুৱাই নিলে মোৰ ইমান দিনে ধূলিত পোত খাই থকা মেঘালী কেশ। বাৰিষাৰে বিশুদ্ধ বৰষুণজাকে যেন ধুৱাই নিলে মোৰ গোটেই ধূলিয়ৰী দেহ। জীপাল কৰি তুলিলে মোৰ তৃষ্ণাটোৰ মন। সেই আজিৰ নিতাল বিহুৰ তলিত নাচিব পাৰিছোঁ মই হিয়া উজাৰি। আজি যেন মই জি উঠিছোঁ, নতুনকৈ প্ৰাণ পাইছোঁ। আজি পৃথিৱীৰ অসুখৰ বাবেই হয়তো আজি মই নতুনকৈ প্ৰাণ পাই উঠিছোঁ। কিন্তু মই ইমানো স্বাৰ্থপৰ নহয়। পৃথিৱীৰ এই অসুখ ভাল হোৱাটোৱেই মোৰ কাম্য, কাৰণ মই প্ৰকৃতি। অনুগ্ৰহ কৰি আপোনালোকে মোক জীয়াই থাকিব দিয়ক। মোৰ বাবে নহয়, আপোনালোকৰ বাবে, আপোনালোকৰ ভৱিষ্যত প্ৰজন্মৰ বাবে। মোকো জীয়াই থাকিব দিয়ক, আপুনিও জীয়াই থাকক।